Hey there. Subscribe to my channel. And also press this bell icon. So you never miss any new updates cause whenever we Hi guys, মই বহুত দিনৰ পৰা কিবা নাইবা কিবি দি আছো। I think আপোনালোকক বৰ লাগিছে, বাট মোকো বৰ লাগিছে। সেই কাৰণে আজি ভাবিলো কিবা বেলেগতকৈ বেলেগ দিও। তাৰ কাৰণে আজি তিনিটা ওয়েবসাইটৰ বিষয়ে ভিডিও বনালো। যদি আপোনালোকক ভিডিওটো ভাল লাগে তেন্তে লাইক আৰু শেয়াৰ কৰিব। লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ঘণ্টাটো টিপিবলৈ নাপাহৰিব কাৰণ আমাৰ ভিডিওটো সকলোতকৈ আগত পাবলৈ। আহক ভিডিওটো ষ্টাৰ্ট কৰো। আপোনালোকৰ মনত কেতিয়াবা প্ৰশ্ন উঠেনে এই পৃথিৱীখনত কিমান মানুহ আছে, কিমান মানুহ বাচি আছে, কিমান মৰি আছে, কিমানে ফেসবুকত বিজি হৈ আছে, কিমানে ওয়েবসাইট চলাই আছে, কিমান ডাটা নষ্ট হৈ আছে, কিমান মানুহ জন্ম হৈ আছে। আপোনালোকক দেখুৱাম লাইভ টেলিকাষ্ট। বলক মোবাইলৰ স্ক্ৰিনলৈ যাওঁ। আপোনাৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰ অন কৰি লওক। বাট ক্ৰোম ব্ৰাউজাৰ অন কৰিলে ভাল কাৰণ ক্ৰোম ব্ৰাউজাৰ কম্পিউটাৰৰ দৰে কাম কৰে। মই ক্ৰোম ব্ৰাউজাৰ আপোনাক দেখাম। বলক মই ক্ৰোম ব্ৰাউজাৰ ওপেন কৰোঁ। তাত এই তিনিটা বিন্দুৰ চিনত ক্লিক কৰক। তাৰ পিছত ডেস্কটপ সাইটত যাওক। এতিয়া সাৰ্চ কৰক www.worldmeters.info। লোডিং হৈ আছে, অলপ নেটটো স্লো আছে আৰু। এতিয়া আহি আছে কারেন্ট ওয়ার্ল্ড পপুলেশন রিট্রিভিং ডাটা। ও মাই গড, ইমান মানুহ গন্তি কৰা অসম্ভৱ। কারেন্ট ওয়ার্ল্ড পপুলেশনত কিমান মানুহ এতিয়াও বাঢ়িয়ে আছে। আজিৰ বাৰ্থডেত বাপৰে বাপ ইমান মানুহ। দিছ ইয়াৰ উইক, বাৰ্থডে দিছ ইয়াৰ, ডেট দিছ ইয়াৰ, ডেট টুডে, আজি কিমান মানুহ মৰিলে। পপুলেশ্যন গ্ৰথ টুডে, পপুলেশ্যন গ্ৰথ। এতিয়া চাওক চাইনাত কিমান মানুহ, ইণ্ডিয়াত কিমান মানুহ, USA-ত কিমান মানুহ, ইণ্ডোনেছিয়াত কিমান মানুহ, ব্ৰাজিলত কিমান মানুহ, নাইজেৰিয়াত কিমান মানুহ, পাকিস্তানত কিমান মানুহ, বাংলাদেশত কিমান মানুহ। এতিয়া আকৌ গুগলত যাওক, সেকেন্ড নম্বৰ ওয়েবসাইট আকৌ সাৰ্চ কৰক www.internetlivestate.com। রিট্রিভিং ডাটা, রিট্রিভিং বাপরে বাপ। ইন্টারনেট ইউজার ওয়ার্ল্ডত ইমান মানুহ, টোটেল নাম্বাৰ অফ ওয়েবসাইটত কিমান মানুহ, ইমেইলত আজি কিমান মানুহ বাঢ়িয়ে আছে, গুগলত কিমান সাৰ্চ কৰিয়ে আছে। বাপৰে মানুহে ভাত পানী সব বাদ দিছে, দি ফেলে একদম টুইটাৰত ইমান যে চলাই আছে, ৰাইট ফেসবুকত ফটো আপলোড কৰিয়ে আছে, ইউটিউবত চলে আছে, ইউটিউব বাঢ়িয়ে আছে, এফালে ফেসবুকত মানুহটো ফটো দিয়ে আছে আপলোড। কি কৰিব, মানুহৰ কাম নাই আৰু খাই বই, খালি খাই এইবোৰে কৰি আছে। গুগলত কিমান মানুহ এক্টিভ হৈয়ে আছে, ইউজ কৰিয়ে আছে, ওয়েবসাইটত কিমান মানুহ চলিয়ে আছে। স্মাৰ্টফোন ওয়ার্ল্ড টুডে সোল্ড, বাপৰে ইলেক্ট্ৰিচিটি ইউজ কিমান কৰি আছে। যিকোনো এটাত ক্লিক কৰি চাওক, 1 সেকেন্ডত কিমান মানুহে ডাটা খৰচ কৰি আছে। জিবি অফ ইন্টারনেট ট্রাফিক 1 সেকেন্ডত, বাপরে 60,688 জিবি 1 সেকেন্ডত খৰচ কৰি আছে ইন্টারনেটত। 3,309 টুইটাৰত 8,158 সেকেন্ডত মেসেজ কৰি আছে। এতিয়া সাৰ্চ কৰক 3 নম্বৰ ওয়েবসাইট www.internet.net। সার্চ হয়ে আছে। দ্য মেপ অফ দ্য ইণ্টাৰনেট এইটো কাটি দিয়ক। তাৰপিছত এইবোৰ চাওক, বাপৰে বাপ এইবোৰ হ'ল গেলেক্সি। আপুনি য'তে ক্লিক মাৰিব, এইটো চাওক গুগল.com আহিছে, ফেসবুক আহিছে, ইয়াহু আহিছে,
ইউটিউব আহিছে আপুনি ইয়াতে য'তে ক্লিক কৰিব সবতকৈ ডাঙৰ গেলেক্সি হ'ল গুগল তাৰপিছত হ'ল ফেচবুক তাৰপিছত ইউটিউব এয়া ইয়াতে ক্লিক কৰিলে এইটো আহিলে কি গুগল আপুনি য'তে ক্লিক নকৰক কিয় যিকোনো এটা ৱেবছাইট আহিব এই থ'বলগীয়া কথা আকাশত ইমান ৱেবছাইট এইটো আহিছে চাওক google.k আপুনি য'তে ক্লিক নকৰক এই সৰু সৰু ফুটাবোৰ যি দেখিছে সেইবোৰ সব ৱেবছাইট বাপৰে ইমান ৱেবছাইট থাকে নেকি বাৰু এইটো আহিছে চাওক এইটো কি আহিলে twitter.com এইটো এটা ৱেবছাইট সকলো জায়গাতে ৱেবছাইট তৰাৰ দৰে দেখি আপুনি ভাবিব তৰা কালাৰিং তৰা কিন্তু নহয় এইবোৰ সব ৱেবছাইট হয় যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰি ঘণ্টাটো টিপিবলৈ নাপাহৰিব আমাৰ ভিডিঅ'টো সকলোতকৈ আগত পাবলৈ